হেল্ল' কি খবৰ ৰাইজ স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি হৈছে 20 আগষ্ট চ' মই আছিলোঁ পঢ়ি কাৰণ অহাকালিৰ পৰা আমাৰ এক্সাম ডেভেলপমেণ্ট চাইক'লজি পেপাৰ 1 চ' এইখিনি প্ৰিপেয়াৰ কৰিছোঁ অলপ চলপ বাৰু যি নহওক এতিয়া ধুনীয়াকৈ ভাত পানী খাই ল'ম কালি জল্দি উঠিব লাগিব এতিয়াতো 9:30 হ'লে আৰু এতিয়া অকণমান ৰিভাইজ দি আছোঁ প্ৰায়খিনি মানে হ'ল বুলি ক'ব পাৰি কি হ'ব মই বহুত বেছি পাহৰি যাওঁ এইটো বেমাৰটো মোৰ আগৰ পৰাই আছে যিমান যদি মুখস্থ হয় সিমান যদি পাহৰিও যাওঁ তো তাৰ কাৰণে বিৰাট প্ৰব্লেম হয় মই মানে এইটো বুজি নাপাওঁ ইমান আগৰ পৰা পঢ়ি মেলিও কিয় মানে পাহৰি যাইছোঁ বাৰু এয়া মোৰ এডমিট ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ লগতে এতিয়া শুব লৈছোঁ ধুনীয়াকৈ তামোল এখন খাই চ' আপোনালোকক ৰাতিপুৱা একেলগে লগ পাই আছোঁ মৰ্ণিং গুড মৰ্ণিং ৰাইজ আৰু এতিয়া মই উঠিলোঁ এতিয়া বাজিছে 7:30 আৰু এয়া ৰাতিপুৱাৰ বাহিৰৰ দৃশ্য এতিয়া গাটো ধুই আহিলোঁ আৰু চাকি ধূপ দি ল'লোঁ এতিয়া অকণমান কিতাপটো চাওঁ দেন ভাত পানী খাই এক্সাম দিবলৈ যাব লাগিব চ' যিমানখিনি পাৰোঁ এতিয়া অকণমান ৰিভাইজ দিলোঁ বাকী কি ক'ম আৰু এক্সামটো এনেও বেয়া হ'ব কাৰণ পৰীক্ষাৰ দুদিন আগত পঢ়িছোঁ আৰু ইমান দিনৰ পৰাতো ভগৱানৰ নাম মনতে নাহে সদায় এক্সামৰ দুদিন আগতহে ভগৱানক বিচাৰোঁ চ' এতিয়া সেইকাৰণে ধুনীয়াকৈ পূজা চূজা কৰি ল'লোঁ আৰু এতিয়া অকণমান পঢ়োঁ ধুনীয়াকৈ নপঢ়াতে বহি আছোঁ সেয়া ধূপডাল দি লৈছোঁ আৰু এইফালে কিতাপবোৰ আছে অকণমান উলিয়াই লওঁ চাওঁ আৰু অকণমান মই ৰেডি হৈ ল'লোঁ এতিয়া কলেজলৈ যাওঁ গোটেইখিনি ভৰাই ল'লোঁ মানে এডমিট কাৰ্ড মানে পেন পেঞ্চিল গোটেইখিনি ভৰাই ল'লোঁ চ' বোলক এতিয়া যাই থাকোঁ যিমান কলেজখন আহি কাষ পাইছোঁহি ইমান বেছি ভয় লাগিছে গাইজ কি ক'ম বহুত বেছি ভয় লাগি আছে বহুত নাৰ্ভাছ মোৰ এনেকুৱাই হয় পৰীক্ষাত বাকী কি ক'ম আৰু পৰীক্ষাতটো চবৰ জানে অৱস্থাবোৰ আৰু এয়া চবখিনি আছে আহিলে লগৰখিনি আৰু এইফালেও বহি আছে আধা আমাৰ টপাৰ পঢ়ি আছে বাকী ইয়াৰ বাকী লেকচাৰ টপাৰ সেইটো ফালিবি আছে সেইকাৰণে জিভা দেখাইছোঁ এয়া একো হোৱা নাই একো হোৱা নাই তাইৰ হাগা লাগিছে দেই কেছ এক্সাম যি হ'ল আমি চিধা খাবলৈ আহিলোঁ যিটো ভোক লাগিছে আমাৰ ৰখা একদম চিষ্টেমেই নহ'ল চ' সেইকাৰণে আমি দুটাই একেবাৰে গুচি আহিলোঁ খাবলৈ একদম পৰীক্ষা মানে গেলাইছোঁ আৰু কি ক'ম উপায় নাই কাৰণ যিবোৰ কুৱেশ্যন আহিছিলে মই চব পাহৰি গ'লোঁ গোটেই পাহৰি গ'লোঁ এটাও মনত নাই বাকী যেনেকৈ যি পাৰোঁ লিখিছোঁ আৰু তাৰপাছতে সেয়া এতিয়া ধুনীয়াকৈ খাবলৈ অৰ্ডাৰ দিছোঁ এতিয়া খাই মেলি ল'ম দেন ৰুম যামগৈ আমাৰ অৰ্ডাৰ আহি গ'ল এয়া আমি ভাত অৰ্ডাৰ দিছিলোঁ চ' এতিয়াই আৰু হাত চাত ধুই আহোঁ ধুই আহি মেলি এনে খাওঁ আৰু গাইজ আপোনালোকে চাই থাকিব আমি খাই থাকিম পৰিৱেশ খানাৰ পৰিৱেশ ভালকৈ ধোৱা হাত চাত লেতেৰা হয় বাকী বাহিৰৰ দৃশ্য চালে এনেকুৱা বৰষুণ দিলে কি ক'ম আৰু ওলাব নোৱাৰা হৈ আছোঁ যাম আমি ৰেডি মই চুলি বেগত ভৰাই দিলোঁ মোৰ বেগটো ইয়াৰ বেগৰ ভিতৰত ভৰাই দিলোঁ এতিয়া আমি দৌৰিছোঁ এইফালে ব'লা এইফালে ৰেডি গাড়ী কাম লাগিলে বাকী এয়া দোকানত ৰৈ অকণমান কিবা কিবি লৈ ল'লোঁ যিহেতু ৰুমত খাবলৈ দৰকাৰ হয় আৰু এয়া বৰষুণত ভিজা অৱস্থা চাওক মই কি অৱস্থা হৈ গৈছে অৱশ্যে বহুত দিনৰ মূৰত বৰষুণত ভিজিছোঁ বিৰাট বেছি ভাল লাগিছে দেন মই ৰুম আহি পালোঁ গাইজ চাওক ভিজি অৱস্থা গোটেই বেয়া গোটেই কাপোৰ ভিজিলে গোটেই চুলি ভিজিলে এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি লওঁ চ' আজি ভিডিঅ' চাই আপোনাক কেনেকুৱা পালে জনাব যদি ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ